আৰু এখন নতুন চিনেমা আহি আছে অসমীয়া দাদা তুমি দুষ্ট বৰ 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 এই মোৰ ক্ষেত্ৰত অৰ্জুন একলব্য আৰু কৰ্ণৰ পিছত মোৰেই নামটো আহিব লাগে। ঐ 500 টকাৰে দিৰা 500 টকাৰে ট্ৰিটমেণ্ট কৰাই ল'বি আৰু বাপেক হ'ব পাৰে নে নোৱাৰে ডক্টৰক সুধি আহিবি। আৰু এখন নতুন চিনেমা আহি আছে অসমীয়া দাদা তুমি দুষ্ট বৰ মনোৰঞ্জন কমেডি চবে হাঁহিব পাৰিব ভাল আহিব আপোনালোকে লোকেল উৎপাত চাইছে ভাল পাইছে সেইখনো ভাল পাব মই গান গাইছোঁ তাত দুলু শইকীয়া মোৰ 30 বছৰ পুৰণা বন্ধু তেওঁ মিউজিক কৰিছে সমীৰ বুঢ়াগোহাঁই ডাইৰেকশ্যন কৰিছে আৰু কে মহন্ত প্ৰডিউচাৰ আৰু এই লকডাউনৰ মাজতে ইমান কষ্ট কৰি বনোৱা এখন চিনেমা আপোনালোকে আহিব বুলি আশা কৰি সকলোকে আমন্ত্ৰণ জনাইছোঁ ভাল হ'বলৈ এতিয়া অসমীয়া চিনেমা চলিছে আকৌ চলা আৰম্ভ হ'ব আমি চিনেমা বনাই যাম আপোনালোকে চাই থাকিব দৌৰি দৌৰি যাম 24 জুন দাদা তুমি দুষ্ট বৰ থেংক ইউ থেংকছ মই প্ৰস্তুতি পৰাশৰ অহা 24 জুনত এখন নতুন অসমীয়া বোলছবি আপোনালোকৰ ওচৰত আহি আছে নাম হৈছে দাদা তুমি দুষ্ট বৰ ছবিখনৰ পৰিচালনা কৰিছে সমীৰ বুঢ়াগোহাঁই আৰু ৰোমান্টিক জোনৰ এখন ছবি য'ত কিন্তু হাস্যৰসেৰে ভৰপূৰ হৈ আছে গতিকে আপোনালোক আটাই চাবলৈ আহক অহা 24 জুনত দাদা তুমি দুষ্ট বৰ নমস্কাৰ মই প্ৰণৱ দত্ত অহা 24 জুন তাৰিখে অসমৰ চিত্ৰগৃহত এখন নতুন চলচ্চিত্ৰ মুক্তি লাভ কৰিব দাদা তুমি দুষ্ট বৰ KM ৰহমান প্ৰযোজিত আৰু সমীৰ বুঢ়াগোহাঁইৰ দ্বাৰা পৰিচালিত দাদা তুমি দুষ্ট বৰ এখন হাস্যমধুৰ ৰোমান্টিক কথাছবি মই ৰাইজক বিনম্ৰ অনুৰোধ জনাইছোঁ চলচ্চিত্ৰগৃহলৈ আহক আৰু ছবিখন উপভোগ কৰক অহা 24 তাৰিখে আমাৰ সমীৰ বুঢ়াগোহাঁই দাদা তুমি দুষ্ট বৰ এই চিনেমাখন মুক্তি পাব আৰু আশা ৰাখিছোঁ অসমৰ ৰাইজে এই চিনেমাখনক আদৰি ল'ব কাৰণ আমাৰ যুৱক যুৱতীয়ে অশেষ কষ্ট কৰি বিশেষকৈ নৰ্থ বেংকৰ মানুহখিনিও ইয়াতে শ্বুটিং হৈছে আৰু ময়ো এভুমুখী তাত মাৰিছোঁ কেইমিনিটমান নহ'ল গতিকে এই চিনেমাখনে মানুহক যথেষ্ট আনন্দ খোৰাক দিব আৰু মানুহে এটা নতুন সোৱাদ এই চিনেমাখনৰ জৰিয়তে পাবলৈ সক্ষম হ'ব গতিকে মই ৰাইজলৈ আহ্বান জনাইছোঁ চিনেমাখন আদৰি লওক আমাৰ কৃষ্টি সংস্কৃতি সকলো আমি জীয়াই ৰাখিব লাগিব আমাৰ গৌৰৱ আমি জীয়াই ৰাখিব লাগিব সেইকাৰণে সকলোৱে আশীৰ্বাদ কৰক আৰু চিনেমাখন উপভোগ কৰক নমস্কাৰ মই নিশিতা গোস্বামী এটা সুন্দৰ খবৰ দিবলৈ লৈছোঁ দাদা তুমি দুষ্ট বৰ এখন অসমীয়া বোলছবি শীঘ্ৰেই চিত্ৰগৃহলৈ আহিব 24 জুন তাৰিখে সমীৰ বুঢ়াগোহাঁই আমি সকলোৱে জানো অতি জনপ্ৰিয় নৃত্য পৰিচালক সমীৰ বুঢ়াগোহাঁই তেখেতৰ পৰিচালনাত এই ছবিখন নিৰ্মাণ হৈছে আৰু ছবিখন খুব মনোৰঞ্জন ধৰ্মী এখন ছবি হাঁহি আছে কান্দোন আছে ড্ৰামা আছে সকলোখিনি আছে আৰু তাতোকৈ ডাঙৰ কথা আমাৰ ছবিখনত অভিনয় কৰিছে কিশোৰ দাস কিশোৰে অভিনয় কৰিছে মোৰ ভাতৃপ্ৰতিম কিশোৰ এতিয়া শাৰীৰিকভাৱে অসুস্থ হৈ আছে কিন্তু কিশোৰে বিচাৰিছে অসমবাসী ৰাইজে যাতে কিশোৰৰ এই ছবিখন উপভোগ কৰে কিশোৰে যাতে এই ছবিখন চায় গতিকে সেইকাৰণে আমি অসমীয়া চলচ্চিত্ৰ জগতৰ যিসকল কৰ্মী আছোঁ আমি সকলোৱে মিলি পেলাই আমি সকলোকে ক'ব বিচাৰিছোঁ অসমবাসী ৰাইজক ক'ব বিচাৰিছোঁ ছবিখন যাতে আপোনালোকে চায় কিশোৰৰ কাৰণেই চাব বা ছবিখনটো নিশ্চয় ভাল হৈছে সেইকাৰণেও চাব কিন্তু ছবিখন চাবই ছবিখন আহি আছে 24 জুন তাৰিখে চাব নমস্কাৰ অহা 24 জুনত এখন সুন্দৰ অসমীয়া কথাছবি হাস্যমধুৰ দাদা তুমি দুষ্ট বৰ আমাৰ প্ৰেক্ষাগৃহত আহি আছে অসমৰ বিভিন্ন প্ৰেক্ষাগৃহত আপোনালোক সকলোৱে দলে বলে আহক আৰু উপভোগ কৰক এই পুৰণা বিল্ডিঙৰ পিছফালে অল দ্য বেষ্ট থেংক ইউ
দিনততো তোমাৰ মা দেউতা স্কুলত থাকে ন মাষ্টৰ যেতিয়াতো স্কুলতে থাকিব কিয় বঢ়িয়া সি আপোনাৰ ল'ৰা নহয় জানো এইটো তুমিহে জানিবা কি ক'লে কি কথা ক'বলৈ আহিছ হা সি মোৰ বয়ফ্ৰেণ্ড এইকেইদিনতে মোক আঙুঠি পিন্ধাম বুলি কৈছে আঙুঠি পিন্ধাম বুলিহে কৈছে মোক চা এই আঙুঠি পিন্ধাই হৈছে আঙুঠি ফুল তই পিছফালে দেখিবলৈ পাইছেই 24 তাৰিখে আহি আছে এখন নতুন অসমীয়া বোলছবি দাদা তুমি দুষ্টবৰ আৰু এই চিনেমাখন মই কওঁ যে পৰিয়ালৰ সকলোৰে সৈতে আহি আপোনালোকে ধুনীয়াকৈ উপভোগ কৰিব পাৰিব আৰু কথা দেখি আপোনালোকে ৰিগ্ৰেট নকৰে আফটাৰ ৱাচিং দিছ মুভি গতিকে অসমীয়া চিনেমা মানে ভাল চিনেমা আমি চোৱাটো খুবেই প্ৰয়োজনীয় তো বিচাৰিছোঁ আপোনালোকৰ সঁহাৰি আৰু মৰম কিছুদিনত আপোনালোকৰ মাজলৈ আহি আছে এখন অসমীয়া কথাছবি নাম হৈছে দাদা তুমি দুষ্টবৰ আপোনালোক সকলোৱে দলে বলে আহি চিনেমাখন উপভোগ কৰক নমস্কাৰ মই মাধুৰ্য চৌধুৰী আজি আহিছোঁ আপোনালোকৰ সন্মুখলৈ এটি বাতৰি জনাবলৈ বাতৰিটো হৈছে অসমৰ ছবিগৃহলৈ এখন সুন্দৰ ছবি আহি আছে এই হাস্য মধুৰ এখনি অসমীয়া ছবি যিখন ছবিৰ পৰিচালনা কৰিছে আমাৰ সকলোৱে চিনাকি সমীৰ বুঢ়াগোহাঁই প্ৰযোজনা কৰিছে KM ৰহমানে আৰু সকলোতকৈ ডাঙৰ কথা এইখন এখন পৰিয়ালৰ সকলো একেলগে বহি চাব পৰা পৰিয়ালৰ উপভোগ্য এখন ছবি আৰু এই ছবিখনত অভিনয় কৰিছে আমাৰ সকলোৰে মৰমৰ মোক সকলোৱে চিনি পায় আমাৰ কিশোৰ দাস তেওঁ অভিনয় কৰিছে সুন্দৰ অভিনয় কৰিছে কিশোৰ এতিয়া বৰ্তমান অসুস্থ ভগৱানক খাটিছোঁ কিশোৰ যেন সোনকালে আৰোগ্য লাভ কৰে আপোনালোকে আহিব কিশোৰৰ অভিনয় চাবৰ কাৰণে আৰু কিশোৰক অকণমান উৎসাহ যোগাবলৈ গতিকে আহিব দেই অহা 24 জুনত অসমৰ ছবিঘৰলৈ আহি আছে দাদা তুমি দুষ্টবৰ সকলোৱে চাবলৈ আহিব এখন নতুন কথাছবি আপোনালোকলৈ আগবঢ়াইছে ডাইৰেকশ্যন সমীৰ বৰগোহাঁই বোলছবিখনৰ নাম হ'ল দাদা তুমি দুষ্টবৰ অসমৰ প্ৰত্যেকটো প্ৰেক্ষাগৃহত উপভোগ কৰিবলৈ চাবলৈ নাপাহৰিব আহক অকণমান আহক মুকলি মন ধন্যবাদ এইখিনি মোৰ ককা দেউতাৰ দিনৰ মাটি কাকো নিদো মই খেতি কৰিম বৰ ইমোচনেল ডাইলগ দিয় তোৰ কাৰণে গাঁৱৰ মানুহৰ আগত মই মুখ উলিয়াব নোৱাৰা হৈছো তেনেহ'লে পিঠি উলিয়াই যাবি নমস্কাৰ মই গীতালী আপোনালোকক জনাব লৈছোঁ আমাৰ চিনেমাৰ জগতখনত আপোনালোকে সকলোৱে জানে গতিকে নতুন নতুন চিনেমা অলৰেডি আহি আছে আৰু মাজতে আপোনালোকে গম পাইছে বহুত ধুনীয়া চিনেমা অলৰেডি হলত আহি গৈছে আৰু এইবাৰ আহি আছে 24 তাৰিখে দাদা তুমি দুষ্টবৰ গতিকে সকলোকে অনুৰোধ জনাইছোঁ আহক চিনেমা হললৈ অসমীয়া ছবি জগতখনক আমি আৰু আগবঢ়াই লৈ যাওঁ সকলোকে অনুৰোধ জনাইছোঁ আহক চিনেমা হললৈ আশা কৰিব আপোনালোকে সকলোৱে ভাল পাব নমস্কাৰ অহা 24 জুনত আপোনালোকৰ মাজলৈ আহি আছে এখন হাস্যমধুৰ কথাছবি দাদা তুমি দুষ্টবৰ পৰিচালনা কৰিছে সমীৰ বুঢ়াগোহাঁয়ে সমূহ ৰাইজক মই গোবিন্দ দাসে দলে বলে ছবিখনক সাফল্যমণ্ডিত কৰিবলৈ অনুৰোধ জনাইছোঁ ধন্যবাদ সেই ল'ৰাজনে তোমাক কিবা এটা কৈছে নেকি এই ৰাস্তা দি যোৱা মানুহক এনেকে চিঞৰে অলপ মেণ্টেল হয় মই তোমাক কথা এটা ক'ব পাৰোঁ নেকি চিয়'ৰ সোধা না মই তোমাক কোন বে বৰষা আমাৰ গাঁৱৰে বৰষা বা বুকুখন তিতি গ'ল মাংসত আদা নহৰু দিয়া নে আদা নহৰু দিওঁ আদা নহৰু পিচি দিয়া মিক্সিত দিয়া নাই নাই খুন্দনা আছে আমাৰ দেউতা মই বিয়া হ'ম
তই গাড়ীৰ পিছফালে কি কৰিছ? অনাথ দা অকণমান প্ৰেমজনিত কেছ। নমস্কাৰ, মই কিশোৰ দাস। আপোনালোক সকলোৱে জানে যে মই কৰ্কট ৰোগত আক্ৰান্ত হৈ আছোঁ আৰু মই যিহেতু চিকিৎসাৰ কাৰণে বম্বেত আছিলোঁ, মাজতে গুৱাহাটী গৈছিলোঁ যদি আকৌ মই বিশেষ কাৰণত বম্বেত আহিবলগীয়া হ'ল। গতিকে মই বম্বেতে এতিয়া উপস্থিত আছোঁ আৰু ইয়াতে ট্ৰিটমেণ্ট চলি আছে। আৰু এতিয়ালৈ মই যিমানখিনি কাম কৰিছোঁ আপোনালোক সকলোৱে মৰম কৰিছে, আশীৰ্বাদ কৰিছে আৰু সেইটোলৈ মই আজি চাগে মোৰ মনোবলটো আজিলৈ বহুত ষ্ট্ৰং হৈ আছে। আপোনালোকৰ এই আশীৰ্বাদ পোৱাৰ কাৰণে সাহস পাইছোঁ আপোনালোকৰ পৰা বহুতখিনি। আৰু এইখিনি লৈ মই মোৰ নিজৰ এই ৰোগটোক মই পৰাস্ত কৰিবলৈ মই হেৰি কৰি আছোঁ যিমান পাৰোঁ, কাৰণ মোৰ উইল পাৱাৰটো থাকিলে মোৰ বেমাৰটো মোক হাৰাব নোৱাৰিব। গতিকে মই আপোনালোকৰ যিখিনি মৰম পাইছোঁ, আশীৰ্বাদ কৰিছোঁ, সকলোৰে কাৰণে বহুত বহুত ধন্যবাদ। আৰু মই এই বেমাৰটো হোৱাৰ আগতে মই এখন চিনেমা কৰিছিলোঁ, মোৰ মানে যিখন শেষ চিনেমা লাষ্ট কৰিছিলোঁ, সেই চিনেমাখনৰ নাম হৈছে দাদা তুমি দুষ্ট বৰ। অতি সোনকালে আপোনালোকৰ মাজত আহি আছে আৰু এই চিনেমাখন হৈছে বহুত বেছি হাস্যমধুৰ আৰু ৰোমেণ্টিক হয়। বহুত ভাল পাব আপোনালোকে, মোৰ দৃঢ় বিশ্বাস এইখন চিনেমা চাই আপোনালোক সকলোৱে ভাল পাব। আৰু এটা বস্তু বুলি ক'ব লাগিব, আপুনি যদি চায় সকলোৱে চাব, মোৰ বহুত আশাবাদী চিনেমাখন হয়। আৰু আপোনালোকে মৰম কৰিব, আশীৰ্বাদ কৰিব, যাতে আপোনালোকৰ দিনত মই আকৌ নিজৰ কৰ্মস্থানতে আপোনালোকক মনোৰঞ্জন দি যাবলৈ মই সক্ষম হওঁ। ধন্যবাদ।